দুখ, চিন্তা, ভাৱনা এইবোৰ বাহিৰৰ পৰা নাহে। আজিকালি বহু মানুহে নিজৰ সম্বন্ধবোৰক লৈয়ে দুখত পৰিব লগা হয়। কিছুমান মানুহেতো কয়, আমি বেলেগৰ কথানো কি ক'ম, আমাৰ আপোনসকলে আমাক দুখ দিয়ে। বহু সংখ্যক মানুহৰ দুখৰ কাৰণ তেওঁলোকৰ আপোনসকলে, তেওঁলোকৰ সম্বন্ধৰ মানুহে। যিজনক বেছি আপোন বুলি ভবা যায় তেওঁৱেই বেছি দুখ দিয়ে বা দুখৰ কাৰণো হৈ পৰে। সম্বন্ধ আমি সকলোৱে গঢ়ি ল'ব পাৰোঁ, কিন্তু তাক আমি কিমান দূৰ আগুৱাই নিব পাৰোঁ সেয়া এক ডাঙৰ প্ৰশ্ন। বহুতো এনে সম্বন্ধ আমি জীয়াই ৰাখোঁ যিবোৰ সময়তহে আমি প্ৰয়োজন বুলি ভাবোঁ। যদি আপুনি ভাবে যে কিয় আপোনাৰ আপোনবোৰেই আপোনাক দুখ দিয়ে, আপোনাৰ পৰা আঁতৰি গৈছে, তেন্তে কেইটামান কথালৈ মন কৰক। বহুতেই ভাবে আমি আমাৰ সম্বন্ধবোৰ কেনেকৈ জীয়াই ৰাখিম, কেনেকৈ সকলোৰ লগত সদায় মিলি থাকিম। আপুনি যিমানেই চেষ্টা নকৰক, যদি সম্বন্ধৰ প্ৰতি ভাল পোৱা নাথাকে তেন্তে সেই সম্বন্ধ বেছি দিন জীয়াই নাথাকে। এটা সম্বন্ধ জীয়াই ৰাখিবলৈ হ'লে প্ৰেম ভাল পোৱা থাকিবই লাগিব। যদি মৰম নাথাকে তেন্তে সেই সম্বন্ধক কেনেকৈ জীয়াই ৰাখিব? জীৱনত যদি প্ৰেম ভাল পোৱাই নাথাকে তেন্তে সম্বন্ধ জানো জীয়াই থাকিব? যদি আপোনাৰ সম্বন্ধৰ প্ৰতি মৰম ভাল পোৱা থাকে, যদি সেই সম্বন্ধত আউলো লাগে, তথাপিও লাহে লাহে সেই সম্বন্ধ এদিন ভাললৈ আহি যাব। এটি সম্বন্ধৰ আধাৰ হৈছে প্ৰেম, আৰু প্ৰেমৰ আধাৰ হৈছে বিশ্বাস। যিটো সম্বন্ধৰ প্ৰতি বিশ্বাস হেৰাই যায়, সেই সম্বন্ধ কেতিয়াও ঠিকি থাকিব নোৱাৰে। য'ত বিশ্বাস হেৰাই যায়, ভাবি লোৱা সকলো শেষ হৈ গ'ল। যিমানেই পুৰণি সম্বন্ধ নহওক কিয়, বিশ্বাসৰ অবিহনে কেতিয়াও ই জীয়াই থাকিব নোৱাৰে। যিকোনো পৰিস্থিতিতে বিশ্বাস হেৰাবলৈ নিদিব। বিশ্বাসৰ দুটি চকু থাকে, যাৰ পৰা আমি বিশ্বাসক দেখা পাওঁ। এটা হ'ল সততা আৰু আনটো হ'ল সত্য। যদি আপুনি সততা আৰু সত্যৰে সম্বন্ধ এটি গঢ়িব নোৱাৰে, তেন্তে সেই সম্বন্ধ কেতিয়াও সফল হ'ব নোৱাৰে। যদি আপুনি সততাৰে এটি সম্বন্ধ গঢ় দিব নোৱাৰে, তেন্তে আপোনাক কোনোবাই বিশ্বাস কৰিব বুলি সেয়া কেতিয়াও ভাবি নল'ব। যদি আপুনি বিশ্বাস পাব বিচাৰে বা বিশ্বাস জয় কৰিব বিচাৰে, তেন্তে আপোনাৰ সম্বন্ধৰ প্ৰতি সততা দেখুৱাওক। মিছাৰে এটি সম্বন্ধ গঢ়িলে তাক ভাঙিবলৈ বেছি সময় নালাগে। কিছুমান মানুহে সম্বন্ধ গঢ়ি লৈ থাকে, কিন্তু পৰস্পৰৰ প্ৰতি গুৰুত্বই নিদিয়ে। ইজনে সিজনৰ প্ৰতি ভেদভাৱ ৰাখে, ইজনে সিজনৰ প্ৰতি চিন্তা নকৰে, ইজনে সিজনৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰে। তাৰ বাবে বহুতো সম্বন্ধত ফাট মেলে। সেয়া লাগিলে পতি পত্নীৰ সম্বন্ধই হওক, নাইবা পিতৃ মাতৃৰ সম্বন্ধই হওক, বা বন্ধু বান্ধৱীৰ সম্বন্ধই হওক। য'ত জ্ঞান নাই তাত সম্বন্ধই দৰে থাকি যায়। যেন উপায় নাই বাবে সম্বন্ধটো জীয়াই ৰাখিব লগা হৈছে। যিটো সম্বন্ধত জ্ঞান নাথাকে, সেই সম্বন্ধৰ মানুহে পৰস্পৰৰ প্ৰতি বিৰূপ মনোভাৱ লৈ থাকে। বহুতে কোৱা শুনো যে আমি যিমানেই ভাল কাম নকৰোঁ কিয় আমাৰ প্ৰতি কোনো গুৰুত্বই নিদিয়ে। আপুনি যাক ভাল পায় বা আপোনাক যিয়ে ভাল পায়, তেওঁৰ প্ৰতি গুৰুত্ব দিয়ক। তেওঁৰ সৰু সৰু কথাবোৰত গুৰুত্ব দিয়ক। যদি কোনোবাই সৰু সৰু কথাতেই সুখী হয়, তেওঁক জীৱনত কেতিয়াও নিৰাশ নকৰিব। তেওঁক সৰু সৰু কথাবোৰতে সুখী হ'বলৈ দিয়ক। আৰু যিটো সম্বন্ধত নাথাকে, সেই সম্বন্ধ অতি সোনকালে ভাঙি মেলে। বেয়া ব্যৱহাৰ সকলোৱে বেয়া পায়, বেয়া কথা শুনিলে সকলোৱে বেয়া পায়। এইবোৰ কথাৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি যদি সন্মান দিয়ে, তেন্তে আপুনিও সন্মান পাব। এটি সম্বন্ধ কৰিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি সন্মান কৰক। বন্ধুসকল, সম্বন্ধ এটি জীয়াই ৰাখিবলৈ হ'লে মৰম, ভাল পোৱা, বিশ্বাস, গতিকে মৰম বিলাওক, মৰম আদায় কৰক,
বিশ্বাস দিয়ক, বিশ্বাস নাৰাখিব। তেতিয়াহে আপুনি আপোনাৰ যিবিলাক মনত বেয়া চিন্তা যাব, এটি সুন্দৰ সম্বন্ধ আপোনাৰ জীয়াই ৰাখিব পাৰিব।